নমস্কাৰ বন্ধুসকল আজি মই সুইজাৰলেণ্ডৰ টপ অফ ইউৰোপ জেগাটোত আছোঁ যিটোৰ নাম হয় জুংফ্ৰ আৰু এই জেগাটোত আইচ পেলেচ আছে য'ত ভিতৰত সোমোৱাৰ লগে লগে আপোনালোকে দেখি আছে ভিডিঅ'ত সব বৰফ ইভেন মানে খোজকঢ়া জেগাৰ পৰা লৈ পিনি যিমান ভিতৰত আছে সব স্কাল্পচাৰ্ছ এইবোৰ সব বৰফৰে বনোৱা আছে আৰু একদম মিনিমাম টেম্পাৰেচাৰ তেওঁলোকে মেইনটেইন কৰে স্কাল্পচাৰ্ছবোৰ মেল্ট নহ'বলৈ কাৰণে চ' প্লিজ মেক চিয়'ৰ যেতিয়াই আপোনালোকে ছুইজাৰলেণ্ড ট্ৰিপ প্লেন কৰিব আৰু জুংফ্ৰ যাবলৈ কাৰণে যাবই সেইটোতো টুৰিষ্ট স্পট হয় তো তাত যাতে আপোনালোকে পিন্ধিবলৈ পূৰা উইণ্টাৰ ক্লথছ লৈ যাব স্পেচিয়েলি সৰু ল'ৰা ছোৱালী গ'লে তো বহুত জৰুৰী যে যিমান জেকেট আছে গৰম কাপোৰ আছে লৈ যাব আৰু শ্বুজ মেক চিয়'ৰ কৰিব যে নন শ্লিপাৰীয়ে পিন্ধি যাব কিউকি ফ্ল'ৰটো এয়া দেখিছে পূৰা শ্লিপাৰী হয় চব ফালে একদম বৰফে বৰফ তাৰপিছত বাহিৰতো এয়া বৰফে তাৰ মাজতে মই অকণমান মানে মোৰ নিজৰ নতংকিটো কৰি দিলোঁ আৰু আজিলৈ ইমানতে সামৰিছোঁ কিউকি বহুত ঠাণ্ডা বহুত বৰফ পৰি আছে যিমান পাৰোঁ মই দেখালোঁ নেক্সট ব্লগত লগ পাম আপোনালোকেও যদি কোনোবা গৈছে আৰু যাবলৈ প্লেন কৰি আছে প্লিজ জনাব কমেণ্ট কৰি চ' ডেট মই যদি পাৰোঁ কিবা হেল্প